চিঞৰি আছ কিয়? কোন বাহু টুকা মাই? ঘৰত তোৰ বাদে আৰুনো বাহু টুকা কোন আছে? দিনৰ দিনডাল খালি তেতুডাল ফালিয়ে থাকিব। এনেকে কৈ দিলা মাই? মোৰ কণ্ঠ শুনিলে কিমান মানুহ মুগ্ধ হৈ যায় তুমি গম পোৱা মাই? তুমি ঘৰতে থাকা, তুমি কি গম পোৱা? হেৰৌ বেলেগ মানুহটো বাদেই দে, তোৰ চিঞৰত গছৰ ডালত পৰি থকা চৰাইকেইটা উৰা গুচি যায় ভয়তে। সেই বুলি কৈছা নেকি বাৰু মাই? ক'বলৈ নাই, কৈ শেষেই কৰিলোঁ। ল'ৰা ছোৱালীয়ে গান গালে মাক বাপেকহঁতৰ যি ফূৰ্তি, আমাৰ আকৌ তললৈ নিয়ে খালি। তোৰ মাতটো আকৌ কুলিৰ নিচিনা যে। কুলি নহ'ব পাওঁ, সেই বুলিতো একেবাৰে জিলি নিচিনা নহয় ন। চাবি আকৌ কোনোবা দিনাখন মানুহ সোপাই ধৰি লোৱাকে ষ্টেজত গান গাবলৈ লৈ যাব তোক ইনচে মিলিয়ে। তেওঁ ল'ৰাটোৱে ইমান ধুনীয়াকৈ গান গাইছে, ফূৰ্তি কৰিব লাগে, প্ৰশংসা কৰিব লাগে। তেওঁ আকৌ ইজ্জত দিছে, খালি ইজ্জত দিয়া মানুহবিলাক। তোক ফটা লেকচাৰ মাৰি থাকিব নালাগে, মোক ধুগে সোনকালে দিয়া চাহ অকণমান দিয়া। তোৰ মুখ ধুই হ'লেই নে? কলগেট থোপা খালি নে দাঁত ঘঁহিলি? ৰাতি ভাত খোৱা কমল যে, সেইকাৰণে কলগেট থোপাকে খালোঁ এতিয়া। কথাও যে কিছুমান কয় নহয় মানে। টেবুলতে চাহ ঢাকি থৈছোঁ, খাই লগে। তাৰ ভিতৰত থকা চানা বৈয়ামটো দিয়াচোন। চানা শেষ, চাহৰ লগতে কাটা বিস্কুট থৈ আহিছোঁ, তাকে খাবি। এতিয়া কাটা বিস্কুটৰ সৈতেহে চাহ খাব লাগিব। ঘৰত বেলেগ আৰু থাকিলেহে কিবা খাবি। বাপেৰক ক'লোহে আনিবলৈ, এতিয়ালৈকে আনিবই পৰাই নাই। এতিয়া তাকে খাই লৈ পেলাই পঢ়ালে যা। এডাল মানুহে নাই দেখোন আকৌ। গ'লেই যেন পাইছোঁ বিহাবলৈ। কেতিয়ানো বহে আৰু স্কুলখন পাই মাথাডালকে গৰম কৰি পেলাইছেগৈ আৰু মানে। দুইটাই ইয়াতে বহি আছোঁ, মই আকৌ তহঁতক ঘৰতহে বিচাৰি গৈছোঁগৈ। আমি ৰৈ থকা ইয়াতে এঘণ্টামানেই হ'ল। তইহে দেৰি কৰিলি, ইমান দেৰি কৰিব লাগেনে? চাহৰ লগত আজিতো কাটা বিস্কুট দিছে, চুবাওঁতেই বহুত টাইম লাগিছে। তোৰ চুবাবলৈ দাঁত নাই নেকি? ইমান টাইম লাগিছে যে। দাঁত সৰি বুঢ়াই হ'লি সেই এইকেইটা যিহে একেবাৰে কাঠ চটা নিচিনা বিস্কুট, চুবাওঁতেতো টাইম লাগিবই। ব'ল খেলিবলৈ যাওঁ এতিয়া, বহুতেই দেৰি হ'ল ইয়াতে। ব'ল। ফুচুকা, ৰঙাই, বগাই তিনিওটা কোনফালে যাও? মৰ্ণিং ছাৰ। মৰ্ণিং। এই ৰাতিপুৱাই কোনফালে জানো ছাৰ? স্কুললৈ যাওঁ, আৰুনো ক'লৈ যাবি? কাইলৈ পৰা যে স্কুল খুলিব গম পাৱ নে নাপাৱ তহঁতে? কি কৈছা? কাইলৈৰ পৰা স্কুল খুলিব? কাইলৈৰ পৰা স্কুল বহিলেই। গৰমৰ বন্ধ শেষ আৰু তহঁতৰ। এই গৰমৰ বন্ধৰ এমাহ কিনো কৰিলি, কাইলৈৰ পৰা হিচাপ ল'ম তহঁতক। এনেকে ভয় নুখুৱাবচোন ছাৰ। এই গৰমৰ বন্ধত কৰিবলৈ দিয়া হোমৱৰ্কবিলাক কাইলৈৰ পৰা দেখাব লাগিব, চব লৈ আহিবি। দুইটাই হোমৱৰ্কবিলাক কৰিলি নে? নাই ৰে, পাহৰিয়ে থাকিলোঁ। এই বন্ধত এমাহ টেবুলখনেই দেখা নাই। টেনচন কেলৈ লৈছ? লাচিতো দেখুৱালো আৰু একে ৰাতিতে গৈ শেষ কৰি দিম। মই যাওঁ দেই, মই নেখেলোঁ, মই হোমৱৰ্ক কৰোঁগৈ, নহ'লে কাইলৈৰ পৰা ছাৰে টিকা লাল কৰিব বাপেকে। ৰঙা ময়ো যাওঁ, ময়ো হোমৱৰ্ক কৰাই নাই, ময়ো কৰোঁগৈ। গোটেইগাল গুচি গ'ল যে, মইনো অকলে কি কৰিম? মই ঘৰলৈকে যাওঁগৈ আৰু।